তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মই কেনেধৰণে বনালোঁ বহুত সহজভাৱে মই বনাইছোঁ তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হেল্ল' এভৰিৱান আজি মই আপোনালোকক দেখাব লৈছোঁ মই পকৰি বনাম তো মই পকৰিত কি দিম তেতিয়াহ'লে মই এইখিনি লৈছোঁ মই কলৰ ডিল আৰু এইখিনি কলৰ ডিলৰ ফুল মই দুইটা মিক্স কৰিয়ে বনাম আৰু এইখিনি মই প্ৰথমতে বইল কৰি ল'লোঁ অলপ সময় এইখিনি সিজালৈকে বইল কৰি লৈছোঁ আৰু এয়া লৈছোঁ মই দুটা পিঁয়াজ কাটি আৰু অকণমান মই নহৰু লৈছোঁ আৰু এয়া মই বেচন ব্যৱহাৰ কৰিম এইখিনি বেচন তো তেতিয়াহ'লে বলক ভিডিঅ'টো চাই থাকক আপোনালোকে পিছলৈ মই কেনেধৰণে বনাওঁ এয়া এতিয়া মই এয়া বেচন লৈছোঁ বেচন ইয়াত দি দিম অলপমান বেচন লৈ লৈছোঁ বেচন লৈছোঁ আৰু নহৰু পিঁয়াজ লৈছোঁ আৰু এচুকুত এয়া নহৰু পিচি থৈ দিছিলোঁ নহৰু লৈছোঁ আৰু এয়া এচুকুত নিমখ লৈছোঁ আৰু হালধি এতিয়া মই এইখিনি মিক্স কৰি ল'ম পানীটো প্ৰথমতে নিদিওঁ প্ৰথমতে মিক্স কৰি ল'ম তাৰপিছত যদি প্ৰয়োজন হয় তেতিয়াহ'লে পানী দিম এনেকৈ মিক্স কৰি লৈছোঁ এতিয়া মোৰ ইয়াত অলপ পানীৰ প্ৰয়োজন হৈছে তো মই এতিয়া পানী দিম মই ইয়াত অলপমান পানী দিম আৰু মিক্স কৰি ল'ম ইয়াত অলপমান বেচনৰ প্ৰয়োজন আছে তো মই বেচন অলপ দি দিম এয়া মই অলপমান বেচন দি আৰু এইখিনি মিক্স কৰি লৈছোঁ এতিয়া মোৰ এইখিনি মিক্স কৰা হৈ গ'ল এতিয়া মই বনোৱা প্ৰচেছটো কৰিম এতিয়া মই গেছত এয়া কেৰাহীখন পাতি ল'লোঁ এতিয়া মই ইয়াত ৰিফাইন তেল দিম এতিয়া মই তেল দি দিছোঁ তেলখিনি গৰম হোৱালৈ মই অলপ সময় ৰ'ম তেলখিনি গৰম হোৱা নাই এয়া আমাৰ তেল গৰম হৈ গ'ল এতিয়া পকৰিকেইটা দি দিম পকৰিকেইটা এনেকৈ দি দিম এনেকৈ দি দিছোঁ লুটিয়াই দিছোঁ এনেধৰণে
এবাৰ এনেকৈ ঘৰত বনাই খাব, বহুতে টেষ্টি হয়। মই আগতে এবাৰ বনাই খাইছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো এবাৰ শ্বেয়াৰ কৰোঁ, বনাইছোঁ যিহেতু। এতিয়া পকৰীখিনি খাই তেলখিনি শুহি ল'বৰ কাৰণে মই এয়া পেপাৰ এখন পাৰি লৈছোঁ। মই এনেকৈ বাকীকেইটা পকৰি বনাম। এতিয়া এইখিনি উঠাই থৈ দিম। এনেধৰণে আপোনালোকে বনাই খাবচোন, বৰ টেষ্টি লাগে খাই। আৰু মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰিব। যদি আপোনালোকে ঘৰত বনায় তেতিয়াহ'লে কমেণ্ট কৰিব, মোৰ ভাল লাগিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আৰু কমেণ্ট কৰিব কেনেকুৱা পালে। আপোনালোকে যদি ঘৰত বনাই খায় ৰেচিপিটো, তেতিয়াহ'লে কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে তেতিয়াও কমেণ্ট কৰিব।